নমস্কাৰ বন্ধু-বান্ধৱসকল, আজি মই এই ভিডিঅ'টোৰ জৰিয়তে এলপি আৰু ইউপি টেট উত্তীৰ্ণ সকলোলৈ আশাৰ বাৰ্তা আনিছোঁ। বৰ্তমানে যি ভেকেঞ্চি ওলাইছে তাত ৯,৩৫৪টা পদ আছিল। তাৰে ভিতৰত অসমীয়া মাধ্যমৰ এলপিৰ পদৰ সংখ্যা হৈছে মাত্ৰ ৫,৪১৫টা। এতিয়া কথা হ'ল, ৰাজ্যখনত মুঠ টেট পাছ কৰা প্ৰাৰ্থীৰ সংখ্যা চৰকাৰে বিজ্ঞাপন দিয়া চাকৰিৰ সংখ্যাতকৈ বহুত বেছি। এনেস্থলত আৰু পদৰ বিজ্ঞাপনৰ প্ৰয়োজন নহ'লে বহু সংখ্যকেই শিক্ষকৰ যোগ্যতা নিৰূপণ পৰীক্ষাত উত্তীৰ্ণ হোৱা স্বত্তেও নিযুক্তিৰ পৰা বঞ্চিত হৈ ৰ'ব। কেৱল অধিক নম্বৰ থকা সকলেই চাকৰি পাব আৰু কম বা মধ্যমীয়া নম্বৰৰ গৰাকীসকলে কি চাকৰি নেপাব নেকি? সেইলৈ এতিয়া টেটৰ পৰীক্ষাৰ প্ৰাৰ্থীসকলে মহা বিপদত পৰিছে। ৰাজ্যখনত বৰ্তমানে নতুন শিক্ষানীতিৰ প্ৰৱৰ্তন কৰিছে, সেয়েহে আৰু বহু সংখ্যক পদৰ সৃষ্টি হোৱাৰ আশংকা আছে আৰু লগতে খালী পদৰো বিজ্ঞাপনৰ আশংকা আছে। এতিয়া কথা হ'ল, টেট উত্তীৰ্ণ শিক্ষিত নিবনুৱা যুৱক-যুৱতীসকলক সকাহ প্ৰদানৰ বাবে চৰকাৰে পুনৰ অলপ বেছি সংখ্যক শিক্ষক পদৰ বিজ্ঞাপন দি সকলোকে সামৰি ল'ব পৰাকৈ শিক্ষক পদৰ নিযুক্তি দিব লাগে। যিহেতুকে বহু সংখ্যক প্ৰাৰ্থী যিসকলে একাধিকবাৰ টেট পৰীক্ষাত উত্তীৰ্ণ হ'বলৈ সক্ষম হৈছে বা টেট পাছ কৰা সকলোৱে নিযুক্তি পোৱাৰ বাবে চিন্তা চৰ্চা চৰকাৰে কৰিব লাগে। চৰকাৰে যিহেতুকে নিবনুৱা সমস্যাৰ সমাধানৰ বাবে ১ লাখ নিযুক্তিৰ কথা কৈছে, সেয়েহে আৰু অলপ বেছি সংখ্যক শিক্ষক পদৰ বিজ্ঞাপন দি শিক্ষিত নিবনুৱাসকলক উদ্ধাৰ কৰিব লাগে। প্ৰাথমিক শিক্ষা সঞ্চালকালয়ৰ স্থায়ী পদৰ নিযুক্তি নিদিলেও এছএছএৰ কণ্ট্ৰেকচুৱেল শিক্ষকৰ বৃহৎ সংখ্যক পদৰ সৃষ্টি কৰিব লাগে, যাতে টেট উত্তীৰ্ণ সকলোৱে চাকৰি এটা কৰিবলৈ সুবিধা পায়। একাধিকবাৰ টেট পৰীক্ষাত উত্তীৰ্ণ হৈও কিয় শিক্ষকৰ চাকৰিৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে, এয়া এতিয়া টেট উত্তীৰ্ণসকলৰ মাজত এটা ডাঙৰ সমস্যা হৈ পৰিছে। গতিকে এই ক্ষেত্ৰত চৰকাৰে সঠিক চিন্তা চৰ্চা কৰি এই জ্বলন্ত সমস্যাটোৰ সমাধানৰ বাবে চেষ্টা কৰিব লাগে। মুঠৰ ওপৰত আমাৰ টেট উত্তীৰ্ণসকলৰ দাবী এইটোৱেই যে আমি টেট পৰীক্ষাত উত্তীৰ্ণ হৈছোঁ, আমাৰ DLED অথবা BEdকে ধৰি শিক্ষকৰ পদৰ বাবে সকলো যোগ্যতা আছে আৰু সেয়েহে আমাক অতি শীঘ্ৰেই নিযুক্তি ব্যৱস্থা কৰিব লাগে। বন্ধু-বান্ধৱসকল, ভিডিঅ'টো চাই কেনে পালে? যদি ভাল পাইছে তেনেহ'লে লাইক, শ্বেয়াৰ আৰু কমেণ্ট এটা কৰিবলৈ নাপাহৰিব। মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো টিপি অল অপশ্যনত ক্লিক কৰি থ'ব, যাতে মই দিয়া ভিডিঅ'বোৰৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ। আজিলৈ আহোঁ, বাই।